हेलो बंधुসকল আজি আমি কি বনাবলৈ লৈছো গম পাইছেনে এয়া দেখিছে মগু আৰু এইফালে লৈছো বাদাম আৰু এইফালে লৈছো মই পছলা মানে পছলা পিয়াজ আৰু নেমু লৈ লৈছো মানে আজি মই পছলা চানা বনাম তেন্তে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰি চাব পাৰিব মানে মোৰ ভিডিওটো চাই তেন্তে বলক আৰম্ভ কৰো প্ৰথমতে মই পছলাটো পিচি আৰু কাটি ল'লোঁ দেই আৰু আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে পিচি আৰু কাটি ল'ব পাৰিব পাছে পছলাটো খুব কোমলীয়া ল'ব দেই তেতিয়াহে চানাৰ লগত খাবলৈ ভাল লাগিব তাৰ পাছত মই পিঁয়াজ আৰু জলকীয়াও কাটি ল'লোঁ আৰু ভাজি থোৱা বাদামকেইটা আৰু তিয়াই থোৱা মগুকেইটাও দি দিলোঁ তাৰ পাছত মই দোকানৰ পৰা অনা আটাইকেইটা চানা ভালদৰে মিশ্ৰণ কৰি দিলোঁ অলপ কাজি নেমু চেপি দিলোঁ তাৰ পাছত মই নিমখ আচাৰৰ তেল আৰু কেঁচা মিঠাতেল অকণমানো মিশ্ৰণ কৰি দিলোঁ ৰেড চিলি অকণমানো দিলোঁ আকৌ দেই তাৰ পাছত ভালদৰে মই লৰাই এনেকৈ চানা ভাগ কৰি দিলোঁ